হেল্ল' গাইজ, শিখা ডেইলি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে শিৱৰাত্ৰিৰ দিনাখনি। মই শিৱৰাত্ৰি ভিডিঅ'টো সেইদিনাখন মই দিব নোৱাৰিলোঁ, মানে কিছুমান অসুবিধাৰ বাবে, আৰু সেয়ে পলমকৈ হ'লেও মই ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। শিৱৰাত্ৰিৰ দিনাখন গোসাঁনী আৰু মই মাহঁতৰ ঘৰলৈ গ'লোঁ ৰাতিপুৱা। গৈ পেলাই মাহঁতৰ লগতে মন্দিৰলৈ গ'লোঁ, শিৱ মন্দিৰ। গৈ তাত সেৱা কৰিলোঁ। সেৱা কৰা ভিডিঅ' অকণ উঠাব নোৱাৰিলোঁ, যিহেতু মই নিজেই সেৱা কৰিছোঁ, ভিডিঅ' কৰা মানুহ নাই। সেৱা কৰিলোঁ, কৰি মানে মন্দিৰত অলপ টাইম বহিলোঁ, আৰু আমি সোনকালে গৈ পাইছিলোঁগৈ, সেইকাৰণে তাত ইমান মানুহ নাছিল মানে। আৰু গৈ পাই অলপ টাইম বহিলোঁ, বহি লৈ তাত চাহ তাহ খালোঁ। খাই থাকোঁ মানে এজন দুজনকৈ ভকত আহি পালেহি, আৰু এয়া ভকতে মানে মূলত বহিবৰ কাৰণে সেৱা কৰিছে আৰু ঘোষা গাইছে। আৰু এয়া দেখিছেনে, এয়া মানে ঘোষা গাই আছে ভকতে, মূলত বহিব। এয়া তাৰ পৰা মূলত বহিল ভকত, আৰু সকলোৱে মানে গোপিনী সকলো আহিল, সকলো একেলগে বহি নাম প্ৰসংগ কৰিছে। আমিও তাতে একেলগে বহি আছোঁ। মই সেই নাম প্ৰসংগ কৰা অকণমান ভিডিঅ' মানে ৰাখি থ'লোঁ। আৰু এয়া নেগেৰা যে বজাই আছে দেখিছেনে, এয়া ভকতৰ মাজেদি, সেয়া হৈছে আমাৰ পাপা এনেও মানে বাদ্যত মানে সকলো ক্ষেত্ৰতে আগবঢ়া, যেনে খোলো বজায়, নেগেৰা, নাম প্ৰসংগৰ সকলো বাদ্যযন্ত্ৰই পাপাই বজাব জানে, আৰু খোল, নেগেৰা আৰু দবা, তাল আদি সকলোৱে জানে মানে। আৰু সেই পাপাই নেগেৰা বজাই আছিল। আৰু নাম প্ৰসংগ শেষ হোৱাৰ পিছত আমাক প্ৰসাদ দিলে। প্ৰসাদ খাই উঠি আমি মানে শিৱ মন্দিৰত মানে খিচিৰিও খুৱাইছে, আমি খিচিৰি খালোঁগৈ। খিচিৰি খোৱাটো ভিডিঅ'টো নকৰিলোঁ বাৰু, মানুহো বহুত আছিলে। আৰু খিচিৰি খাই মেলি আমি মন্দিৰৰ পৰা মানে ঘৰলৈ বুলি আহিলোঁ। তাৰপিছত আকৌ নাম হ'ব, আমি মানে অকণমান টাইম মানে ঘৰৰ পৰা আহোঁ বুলি আহিলোঁ, কাৰণ বহুত টাইম হৈ গৈছিলে। গোসাঁনীও মানে আমনি পাইছিলে তাত বহি থাকি, আৰু যিহেতু খেলিব পোৱা নাই ন, মানুহৰ মাজত বহি থাকিব লাগে। আৰু সেই খিচিৰি খাই লৈ আমি ঘৰলৈ বুলি আহিলোঁ। আৰু এয়া হৈছে আমাৰ শিৱ মন্দিৰৰ মূল গেটখন। আৰু মন্দিৰভাগ সঁচাকৈ বহুত ধুনীয়া, আৰু এয়া মানে বহু পুৰণা দিনৰে শিৱ মন্দিৰ হয় এইভাগ। আমি গ'লে তাত সেৱা কৰোঁ। আৰু তাৰ লগতে মই এয়া গোসাঁনীৰ মানে ভিডিঅ' এটাও ৰাখিছিলোঁ। গোসাঁনীয়ে সেইদিনাখন স্কুলৰ পৰা মানে ভাল ষ্টুডেণ্টৰ কাৰণে মানে প্ৰাইজ পাইছিলে, আৰু এটা খেলত তাকো অকণমান দেখাই দিলোঁ। তাৰ পৰা এয়া পাপা দেখিছেনে, মই যে কৈছিলোঁ পাপা সকলো বাদ্যযন্ত্ৰ বজাব জানে বুলি। এয়া ৰাতি, শিৱৰাত্ৰিৰ দিনাখন এয়া ৰাতিৰ মানে ভিডিঅ' এইটো। পাপাই এয়া ঢোলখিনি কি বুলি কয় যে, এইটো বজাই আছে। পাপা সকলো ক্ষেত্ৰতে মানে আগবঢ়া, আৰু এয়া নাম প্ৰসংগ হওক, ভাওনা সবাহৰ হওক, সকলো ক্ষেত্ৰতে মানে আগবঢ়া, সকলো বাদ্যযন্ত্ৰই বজাব জানে। আৰু তাৰে অকণমান ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।